गसाइगाव महकुमा सिंनि श्रीरामपुरनि आसाम ग्रामीण विकास बेंकआव रां जाख्ल'नायनि अजद 15,000 रां सोरखारि अनसुंथाइ होनायनि मुङाव खायसे दुथां सुबुंफोरा सरासनस्रा सुबुंफोरनिफ्राय थगायनानै लाख लाख रां जाख्ल'नाय जाथाया सोराङाव फैदों। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला थमास बरगयारी, रनेन हाज'वारी आरो दिलीप नार्जारी मुंनि साथाम दुथां सुबुङा लोगो नांनानै सरासनस्रा रायजो राजाफोरनिफ्राय गोबां रां जाख्ल'दों। थगायसुला साथाम दुथांफोरनि खैजाराव गोग्लैनाय रायजो राजाफोरा फोरमायनाय बादिब्ला थमास बरगयारी आरो रनेन हाज'वारी मुंनि सानै सुबुङा गामि गामि थांनानै माखासे सुबुंफोरनियाव हाबनानै नोंथांमोननि मुङाव सोरखारि अनसुंथाइ फैदों होनना भटार कार्ड, आधार कार्ड आरो पान कार्डफोरखौ लानानै थाङो आरो गासैबो फोरमान बिलाइफोरखौ दिलीप नार्जारीनो गथायो। उनाव सोरखारि अनसुंथाइखौ मोननाय रायजोफोरनो 5,000 रांल' गथायनायाव सन्देह जानानै बेंक स्टेटमेन्ट दिहुननानै नायनायाव गासै जाथाया सोराङाव फैयो। अदेबानि अनसुंथाइ होनायनि मुङाव रायजो राजाफोरनिफ्राय फान्दायनानै लाख लाख रांनि लन लानाय नुजायो। बे बिथिङाव थमास बरगयारी, रनेन हाज'वारी आरो दिलीप नार्जारीजों थगायजानाय रायजो राजाफोरा खौरां बिजोङाव ओरैबादि फोरमायो। गयारी আবার আমার গ্রাম 1 নং বাজুগাঁও। আমার হয়েছে কি ঘটনা, ওই যে রনেন আর থমাস ওরা ডাকায়া নিয়ে গেছে। আবার শ্রীরামপুর, হ্যাঁ শ্রীরামপুর ব্যাংকে ফ্রি লোন পাবো বলিয়া ডাকায়া নিয়ে গেছে। এখন আমাকে মাত্র 5,000 টাকা দিয়া দিছে। আর ওরা কি করছে আমরা জানি না, এখন আমরা মানিতে পারবো না। আমার বেটা দেখলো অনলাইনে মোবাইলে, এখন টাকাটা লোনটা বেশি হয়ে গেছে। আমার নামে বলে 1 লাখ টাকা হয়ে গেছে। এটা মানতে পারবো না আমি। কিমান দিছে আপনার? মাত্র 5,000। আপনার নামত 1 লাখ টাকা লোন আছে? হ্যাঁ, মাত্র 5,000 দিছে ওরা। 1 লাখ এখন লোন হয়ে গেছে। এখন কি করবে আপনি? এখন আমি মানতে পারবো না, এটা মানতে পারবো না। ব্যাংকে যখন টাকা দিছিল কে কে ছিল এখানে? ওইখানে থমাস আর এই যে রনেন, তারপরে অনেক মানসি ছিল। ওদের লগে আরো কেউ আসিল নাকি আপনার লোন দেওয়ার সময়? আছে, অনেক আছে। এখন ঠকাইছে নাকি? ঠকাইছে, অনেক ঠকাইছে। 1 লাখ টাকা খালি 5,000 দিছে? খালি 5,000 দিছে। কি চাই আপনি, কি চাই? আমি এটা মানতে পারবো না, কখনো মানতে পারবো না। লোনটা সুদ করা লাগবে ওরাই, ওরাই সুদ করা লাগবে, রনেন আবার থমাস। না হইলে কিন্তু আমি ওদেরকে কেস দিব পারে। ওই আপনার নাম কি? দুলাল বর্মন, ঘর কত? মাকটাইগাঁও। আচ্ছা, কি হয়েছে ঘটনাটো? ঘটনাটো যে তোমাস আর রনেন মোর ঘরত আছে আসিয়া এককালীন বলে লোন দিবে, লোন না দিয়া মোর টাকা পয়সা তো দেয় নাই। তারপরে নিয়া কি বলে কাগজপত্র লাগে, কাগজপত্র আমি দিছো, নিয়ে ওয়া গেছে। কত টাকা দিছে আপনাকে? মোক 4,900 দিছে। 4,900। আর বাকি টাকা? বাকি টাকা দেয় নাই। কিমান টাকা বুলি কৈছিল আপনাক? মোক কৈছে 15,000। হয় নাকি? কেতিয়া লৈ গৈছিল কাগজপত্ৰ? কাগজপত্ৰ ওদিন তাৰিখ বা কয় তাৰিখ আছিল, তাৰিখত মোৰ ফোন নাই। টকা ওলোৱাৰ সময়ত আপোনাক লৈ গৈছিল নেকি? হ্যাঁ, মোক লৈ গৈছে। আপোনাৰ চহী লৈছে? হ্যাঁ, সই লৈছে। এতিয়াহে মোৰ নামত বলে মেলা টাকা লোন হয়েছে, এতিয়া কেমন করে শুকাম? আপনার সমস্যা হয়েছে? আমার সমস্যা হয়েছে। কি কব আপনি? আমি কি কম, মুই একদিন কালে মরি গেলে মোর বেটায় শুকাব তো আর পাবো না। এইটো তার মোর লোনটা শোধ করা লাগবে। যারা কাগজ নিছে? যারা কাগজ আছে। উমা কি কইছিল? এককালীন দান? হ্যাঁ, এককালীন দান। এলা লোন হয়ে গেল? লোন হয়ে গেল। আপনার নাম কি? রিজিনা বসুমতারি, ঘর কত? বাজুগাঁও। কি কব কওকচোন? ওই লোন দিবে কইয়া আইছে থমাস, রনেন, তারপরে খালি 15,000 দিছে। 15,000 সম্পূর্ণ দিছে আপনার? না দে নাই। কিমান দিছে? 5,000। 15,000 অকল 5,000 দিছে? 100 কম 5,000। কিমান টকাৰ লোন লৈছিল আপুনি?
কত টাকার লোন নিয়েছিলেন আপনি? 15,000 15,000। হুম খালি 5,000 দিছে, হুম 100 টাকা কম। 100 টাকা কম 5,000 কি নাম কইছে কাগজ লোৱা মানুহগুলা? রনেন থমাস ঘৰত আহি লৈ গৈছিল নেকি? হ্যাঁ হ্যাঁ কি কৈছে সিহঁতে? লোন দিবে বুলি কৈছিল নেকি? না ফ্রি ফ্রি হয়েছিল ফ্ৰী কৈছে? হ্যাঁ এতিয়া আপোনাৰ নামত লোন আছে? না হাজবেন্ডের নাম হাজবেণ্ডৰ নামত লোন আছে? আছে লোনটো পৰিশোধ কৰিব নালাগে বুলি কৈছিল নেকি? হ্যাঁ হ্যাঁ ফ্ৰী পাব বুলি কৈছিল? যোৱা কেইদিন আগত মানে দুজন মানুহ আহিছিল এই আবেলি সময়ত। কি নাম? এই থমাছ আৰু ৰনেন হাজোৱাৰী। উম। সিহঁতে মানে মাৰ লগত কথা পাতি আছিল, মানে দেউতাৰ নামত শ্ৰীৰামপুৰ ব্ৰাঞ্চৰ এই আছাম বিকাশ বেংকৰ পৰা এককালীন টকা আহিছে বুলি। তাৰপিছত দেউতাটো মানে মৰি গ'ল। তাৰপিছত ক'লে এই তোমাৰ নামতে হ'ব। সেই মৰ্মে মানে মোৰ ডকুমেণ্টটো লৈ যাইখিনি মানে দুদিন পাছত মোক মাতিলে। কোনে মাতিলে আপোনাক? মানে সিহঁতেই মাতিলে আৰু এই আপোনাৰ নামত এই ডকুমেণ্টবিলাক মানে ৰেডি হৈছে বুলি। তাত 15,000 টকা এককালীন চেংচন হৈ আছে বুলি। সেই মৰ্মে মানে ময়ো যাইখিনি চাইন কৰিলোঁ এই এগ্ৰিমেণ্টত। আৰু টকা উইথড্ৰ কৰাৰ পিছত মানে কিমান 15,000 টকা দিলে আৰু হাতত। তাৰপিছত গেটত মোক মানে 6,000 টকা দিখিনি মানে বাকীখিনি মানে সিহঁতে ল'লে আৰু। আচল ঘটনাটো কি? আচল ঘটনাটো হ'ল মানে 2 দিন পাছত চালোঁ মানে মোৰ নামত এই আসাম গ্ৰামীণ বিকাশ বেংক শ্ৰীৰামপুৰত 1,22,000 লোন নিয়া মানে আপডেট হৈ আছে। আৰু তাত লোন আউটষ্টেণ্ডিংটো মানে 80,000 চামথিং আছে আৰু আপোনাৰ নামত? মোৰ নামত। মই এইটো দেখি আৰু 15,000 টকাটো মানে এককালীন বুলি ক'লে, কিন্তু লোন এমাউণ্টটো ডাঙৰ হৈ আছে তাতে। এইটো চাই কিনি মানে মনত বেয়া লাগিল। আৰু মই তাতে চালোঁ, তাতে বেংক মেনেজাৰ পুৰা ষ্টাফ আৰু ভিতৰত এই আমাৰ গাঁৱৰে দিলীপ নাৰ্জাৰী মানে সিহঁতে এইবোৰ মানে লোন চলাই আছে। মানে দুখীয়া মানুহবোৰ আহে, মানে সিহঁতৰ পৰাও মানে এনেকুৱা লোৱা মই দেখিলোঁ আৰু। এককালীন টকা দিয়াৰ নামত প্ৰলোভন কৰি ফচাই আছে মানুহবিলাক? হয়, মানে ভিতৰে এইবিলাক চব লোন হৈ আছে এককালীন নামত। লাখৰ ওপৰত? 1,22,000, 1,10,000, 1,00,000 এনেকুৱা মই গম পালোঁ আৰু এতিয়া। আৰু কোনোবা আছে আপোনাৰ লগত? আমাৰ গাঁৱৰে আৰু বহুত মানুহ আছে, এই সান্তালী, ৰাভা, ৰাজবংশী আৰু মানে এই মুছলমান বহুত মানুহ। কি ক'ব আপুনি? এইটো লুণ্ঠন চলি আছে নেকি? আমাৰ এই গোসাইগাঁও মহকুমাৰ আণ্ডাৰত যে আসাম গ্ৰামীণ বিকাশ বেংক শ্ৰীৰামপুৰ ব্ৰাঞ্চত এনেকুৱা বহুত ডাঙৰ মানে লুণ্ঠন চলি আছে। বেংক শাখাৰ লগত কোনে জড়িত আছে ইয়াতে? তাতে বেংক মেনেজাৰ পুৰা ষ্টাফ আৰু ভিতৰত মানে দিলীপ নাৰ্জাৰী আৰু ৰনেন হাজোৱাৰী, থমাছ, মানে সিহঁতে গাঁৱৰ পৰা মানে মানুহ লৈ যায়। সেইকাৰণে মই অনুৰোধ জনালোঁ এই আসাম চৰকাৰ বা ডিষ্ট্ৰিক্ট প্ৰশাসনক, এই আসাম গ্ৰামীণ বিকাশ বেংক মানে সৰু ব্ৰাঞ্চ, তাতে এনেকৈ ডাঙৰ লুণ্ঠন চলি আছে। এইটো যেন কঠোৰ তাৰ ওপৰত মানে একশ্যন লয় আৰু যেন এই শাখাত যেন ভাল মানে সেৱা চলে আৰু খালি ধন লুণ্ঠনৰ কাৰণে নহয়, ধন জমা ৰখা উঠা এনেকৈ ছাৰ্ভিচ যেন পায় মানুহবোৰ।